गाइस আমি আহিছে কলেজলৈ আহিলো কলেজত কি চলি আছে সব কলেজ পোৱাগে নাই বাৰু এতিয়া আমি ক'ত আছো আমাৰ সজিদাৰ দোকানত আছে এয়া সজিদাৰ লুকাই আছে কেলে লাষ্ট কৰিছে বা ব্লগ হে উঠি গ'ল সজিদা ৰাজু কিবা এটা কৈ দিয়া হাই দিয়া চেনেল সাবস্ক্ৰাইব কৰি দিবেন কিবা এটা কৈ দিয়া এই মাফিয়া আৰু কালা আমাৰ এইফালে দেখিবলৈ পাইছে এয়া এইটো গেম ছেক্ৰেটৰী এইখনেই হৈছে আমাৰ কলেজ লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় ব'লা ইয়াৰ ভিতৰলৈ যাওঁ ইয়াৰ ভিতৰত কি আছে আমি দেখাম ইয়াৰ আমাৰ লগত আছে দত্তদা কিবা এটা কোৱা দত্তদা তো মানে কি গাইজ কথাটো মই কলেজৰ পৰা আহি আছিলোঁ আহি থাকোঁতে ৰ'দত দেখিছে মই খোজকাঢ়ি গৈ আছোঁ কি কওঁ কি নকওঁ ভাবি বোলো ভিডিঅ'টোকে উলিয়াই এনেকৈ খুলি দিছোঁ গৈ আছোঁ ৰাস্তাইদি বনাব লাগে এনেকৈ ভিডিঅ' মানুহৰ আগত এনেকৈ কেমেৰাটো উলিয়াই যি টি কথা ক'ব লাগে তো মানে গাইজ কি হয় বহুতবাৰ আমি এনেকৈ ভিডিঅ' কেমেৰাটো উলিয়াই লওঁ মই কিবা এটা ক'ম বুলি কিন্তু পাহৰি থাকোঁ কি ক'ম এনেকৈ মানে কি ক'ম কি নকমকৈ থাকোঁতেনেই এনেকৈ আহি পূৰা চলি দেখিছোঁ পাছফালে মই এয়া ভিউ দেখিবলৈ পাইছোঁ কি ধুনীয়া ভিউ এয়া আমাৰ গাঁৱলৈ আমাৰ ঘৰলৈ গৈ থাকোঁতে মানে মই 2 কিলোমিটাৰ হ'ব মেইন আলিৰ পৰা আমাৰ ঘৰলৈ আহি কি বনাওঁকৈ এনেকৈ ভিডিঅ'টো লৈ আহি থাকোঁতে মই মানে টাইমটোৱে মোৰ স্পেণ্ড হৈ গ'ল গমেই নাপালোঁ মই কিমান সময় হ'ল বা কিমান দূৰ খোজকাঢ়ি আহিলোঁ তো এনেকুৱাই কথাটো এই ভিডিঅ'বোৰ কৰা ইণ্টাৰেষ্টটো এনেকুৱা তোমালোকে বনোৱা মই তোমালোকক ছাজেষ্ট কৰিছোঁ